মই কান্দিব বিচাৰোঁ চকুলো বোৱাই শাওনৰ কলহে ঢলা বৰষুণৰ দৰে। মোৰ যে চকুলোবোৰ গোট মাৰিল, হৃদয়ৰ কোঠালিবোৰত বৰফ চেঁচা হৈ লাগি আছে চকুলোবোৰ। আমাৰ আগৰ ৰেলৰ কাৰখানাৰ আৱৰ্জনাবোৰত জীৱনৰ ফলনৰ অনুদৈক্ষিক অনুকলনৰত হৃদয়বোৰ দেখি কেনে লাগে জান? সিহঁতৰ জীৱনবোৰ মাথো অসংযত, কেনেকৈ অনুকলন কৰিব? সিদিনা এটা কুকুৰ পোৱালি মৰিল মোৰ আগতে, গাড়ীৰ চকাৰ তলত। আগতো মৰিছে কেইবাটাও ৰেলৰ আলিত, কানৈ কলেজৰ সন্মুখতে। আমি নাকেৰে শুঙি শুঙি ভক্ষণ কৰিলোঁ সিহঁতৰ মৃতদেহবোৰ। সেয়েহে মোৰ চকুলোবোৰ বৰফ হৈ গৈছে। সিদিনা চৌকি ডিঙিত সৰু ল'ৰা এটাই কৈছিল, 2 ৰুপিয়া হ'ব। পল্টন বজাৰ, থানা চাৰিআলি সকলোতে। সিদিনা শিৱসাগৰৰ বাছ ষ্টেণ্ডতো খুজিছিল আপোনালোকৰ জুৰি চালামত থাকিব বুলি। সিহঁতৰ সকলো ফালৰ সিঁচৰিত দুখ বেদনা দেখিও মই কান্দিব নোৱাৰোঁ। মই কান্দিব বিচাৰোঁ, মোৰ হৃদয়ক অলপ লাগে বৰফ গলাৰ জোখাৰে। মোক চকুলো লাগে সাগৰৰ সমান। মই কান্দিব বিচাৰোঁ মুখল ধাৰে, শাওনৰ কলহে ঢলা বৰষুণৰ দৰে।